নমস্কাৰ আপোনালোকে চাই আছে টেকনোফোকন ইউটিউব চেনেল জনাবলৈ লৈছো আজি টেক নিউজ আপুনি যদি স্যামসাঙৰ ফোন ইউজ কৰে বা আপোনাৰ ঘৰত স্যামসাঙৰ যিকোনো ফ্ৰিজ এসি ওয়াশিং মেচিন কিবা প্ৰডাক্ট আছে আৰু আপোনাৰ যদি ওয়াৰেন্টি যোৱা 20 মাৰ্চৰ পৰা এই 31 মে লৈকে যদি শেষ হৈ গৈছিলে তেন্তে আপোনাৰ বাবে ভাল খবৰ এটা আছে যে স্যামসাঙে অহা 15 দিনলৈকে সকলো প্ৰডাক্টৰ ওয়াৰেন্টি এক্সটেন্ড কৰি দিছে Vivo আজি চাইনাত Vivo TWS Neo বুলি এটা ইয়াৰবাডছ লঞ্চ কৰিলে ইয়াৰবাডছত 5.5 আৱাৰ্ছৰ বেটাৰী বেকআপ থাকিব আৰু চাৰ্জিং কেছটো হৈতে বেটাৰী বেকআপ হ'ব 27 ঘণ্টা ইয়াৰ প্ৰাইস বৰ্তমান চাইনাত হৈছে 499 ইউৱান যিটো আপোনাৰ ইণ্ডিয়ালৈ কনভাৰ্ট কৰিলে ৰাফলি 5300 হয় ইণ্ডিয়াত লঞ্চ হোৱাৰ কথা এতিয়ালৈকে অহা নাই আৰু আহিলে আপোনালোকক মই আপডেট জনাম Ryzen 4000 সিৰিজৰ আজি Asus দুটা ল্যাপটপ লঞ্চ কৰিলে ল্যাপটপ দুটা হল A15 আৰু A17 A15 ল্যাপটপটোৰ আপোনাৰ 144 Hz লৈকে ডিসপ্লে সাপোৰ্ট কৰিব আৰু ইয়াতে 15.6 ইঞ্চৰ ফুল এইচডি ডিসপ্লে থাকিব আৰু যেটো A17 হয় ইয়াৰ ডিসপ্লে সাইজ হ'ব 17.3 ইঞ্চ আৰু ইয়াত 120 Hz লৈকে সাপোৰ্ট থাকিব Samsungৰ Galaxy M01 আৰু M11 স্মাৰ্টফোন আজি ইণ্ডিয়াত লঞ্চ হল ইয়াৰ স্পেসিফিকেশন খিনি মই আগৰ টেক নিউজত কৈছিলো তো আজি অকল প্ৰাইস খিনি কৈ দিও M01 ৰ অকল এটা ভেৰিয়েন্টে আহিব 4GB 32GB আৰু ইয়াৰ প্ৰাইস হ'ব 8999 আৰু M11 ৰ দুটা ভেৰিয়েন্ট আহিব এটা আহিব 3GB 32GB আৰু এটা 4GB 64GB 3GB 32GB টোৰ প্ৰাইস হল আপোনাৰ 10999 আৰু যেটো 4GB 64GB ভেৰিয়েন্ট হ'ব তাৰ প্ৰাইস হ'ব 12999 2020 ফাৰ্ষ্ট কোৱাৰ্টাৰত গ্লোবাল স্মাৰ্টফোন সেলছত 20% ডিক্লাইন হল মাত্ৰ এটা কোম্পানীৰে এই লকডাউন পিৰিয়ডৰ প্ৰফিট হল আৰু সেই কোম্পানীটো হল বেলেগ কোনো নহয় Xiaomi 1.4% প্ৰফিট গঢ়িবলৈ সক্ষম হল তো এই আছিল আজি টেক নিউজ আশা কৰিছো আপোনালোকে চাই ভাল পালে আজি মই আৰু এটা ভিডিও বনাইছিলো ফটোগ্ৰাফি ফৰ বিগিনাৰ্স বুলি মই আবাদনা দিছো যদি আপোনালোকে নাইছো চাই লব আৰু এই ভিডিওটো যদি ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ